হেল্ল' গুড ইভিনিং মই বনিতাই আজি মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোটি ভালেই আছে আজি মই বাগিচাৰ সৰু এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ মোৰ ওচৰত কেইবাবিধো হিবিস্কাছৰ কালেকশ্যন আছে আৰু খুব ধুনীয়াকৈ ফুলি আছে ভাবিলোঁ আপোনালোককো এবাৰ দেখাওঁ ভাল পাব নিশ্চয় আৰু তাৰ আগতে মই দেখাব বিচাৰিছোঁ এইকেইটা আপোনালোকক মই দেখাম এইকেইটা দেখিছে এইকেইটা হৈছে ক্ৰটনৰ গছৰ পাতফুলৰ পাত হয় মই ছিঙি আনিছিলোঁ মোৰ বাইদেউৰ ঘৰৰ পৰা তেওঁলোকে মোক ডাল দিব নোৱাৰিলে যিহেতু তেওঁলোকে একেবাৰে নতুনকৈ লগাইছে মই ক'লোঁ মোক পাতকেই দিয়ক আৰু একেবাৰে ক্ষীণ আশা এটা লৈ আহিছিলোঁ কিন্তু পানী গিলাচত এনেকৈ চিচাৰ গিলাচত পানী দিয়ে প্ৰায় 3 সপ্তাহমান হৈ গ'ল আৰু এতিয়া খুব ধুনীয়াকৈ পোখা ওলাইছে দেখিছে নিশ্চয় আৰু মোৰ গছপুলি ৰেডি হৈ গ'ল আপোনালোকে এনেকৈ যদি ডাল নাপায় তেতিয়াহ'লে পাতকে লৈ আহিব আৰু পাত এনেকৈ চিচাৰ গিলাচত পানী থৈ তিয়াই দিব আৰু খালি 5 দিন বা 6 দিনৰ মূৰে পানীখিনি সলাই দিব আৰু ধুনীয়াকৈ এনেকৈ শিপা ওলাব চাওক আৰু এইকেইটা খালি ওলোৱা নাই এইকেইটা ওলাব আৰু এইকেইটা ওলাইছে এইকেইটা খুব ধুনীয়াকৈ ওলাইছে আপোনালোকক বুদ্ধিটো দি দিলোঁ চাগে বহুতে জানে কিন্তু হ'লেও মোৰ হ'ল কাৰণে আপোনালোকক দেখাই দিলোঁ বুদ্ধিটো এতিয়া মই গোবৰ মাটি আৰু বালি মিক্স কৰি ধুনীয়াকৈ ৰুই দিম আৰু মোৰ ফুল গছ ৰেডি হৈ যাব আৰু আহক এতিয়া আপোনালোকলৈ মই ভিডিঅ'টো আগবঢ়াই দিওঁ হিবিস্কাছৰ কালেকশ্যন কি আছে আৰু চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব তেতিয়াহে মোৰ আহিব লগা নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব নহয় জানো আকৌ আহিম নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ এতিয়া মই ভিডিঅ'টো আগবঢ়াই দিছোঁ আপোনালোকে নিশ্চয় চাব বুলি আশা থাকিলে ধন্যবাদ এইজোপা মোৰ হোৱাইট আৰু ৰেড মিক্স হিবিস্কাছ হয় আৰু খুবেই ভাল লাগে এই ফুলজোপা মোৰ আৰু এজোপা মোৰ এনেকুৱা আছে সেইজোপা হৈছে য়েল্লোত ৰেড থকা হয় আৰু এইজোপা হোৱাইট আৰু ৰেড সেইজোপা য়েল্লো আৰু ৰেড হয় আৰু খুবেই ভাল লাগে তাৰো পাখিবোৰ এপহীয়াই হয় আৰু বৰ্তমান সেইজোপা ফুলি শেষ হৈ গ'ল মোৰ ভিডিঅ' কৰা নহ'ল সেইকাৰণে আপোনালোকক মই দেখাব নোৱাৰিম খুব ধুনীয়াকৈ কলি আহিছে ইমান সৰুতে ইমান ফুলিছে চাওকচোন আৰু আন এজোপা হিবিস্কাছ হৈছে এইজোপা অৰেঞ্জ কালাৰ হয় আৰু পাখিবোৰ ছিংগল হয় কিন্তু যথেষ্ট পৰিমাণৰ ফুলে মই কিনিবলৈ যাওঁতে দোকানীজনে কৈছিলে খুব বেছি পৰিমাণৰ ফুলিব বুলি সঁচাকৈ হয় ইয়াৰ কলি কিমান আহিয়ে থাকে ফুলিয়ে থাকে আৰু ভৰি ফুলি থাকে গছজোপা সেইকাৰণে মোৰ খুব ভাল লাগে আৰু ৰংটোতো ক'বই নালাগে খুব ধুনীয়া ৰংটো আৰু এইজোপা আন এজোপা হৈছে হিবিস্কাছ আৰু ইয়াৰ এটা বিশেষ কথা হৈছে ইয়াৰ ভিতৰৰ পৰা ফুলপাহৰ ভিতৰৰ পৰা আৰু এটা পাহি ওলাই আহে কেতিয়াবা কিছুমান ফুলৰ মাজতে সেইটো দেখা যায় আৰু গোটেইখিনি কেতিয়াবা নুফুলে তেনেকৈ আৰু মাজে এপাহ এই পাহ আপোনালোকক দেখাইছোঁ ইয়াৰ পাহিৰ ভিতৰৰ পৰা আৰু এপাহ পাহি ওলাই আহিছে নিশ্চয় দেখিছে খুবেই ভাল লাগে সেইকাৰণে আৰু এইটো আন এটা হিবিস্কাছ হৈছে ইয়াত হোৱাইট কালাৰ অলপ মিক্সিং হৈ ফুলে পিংক আৰু হোৱাইট চাইডকেইটা হোৱাইট থাকে আৰু সেইকাৰণে ভালেই লাগে আৰু এইজোপা হিবিস্কাছৰ এটা বিশেষ গুণ বুলিয়ে ক'ব লাগিব চাওক ইয়াৰ কেইবাটাও ৰেণু ওলায় 4ডাল ৰেণু আছে এইবোৰত যেনেকৈ এডাল ৰেণু থাকে এনেকৈ সেই ফুলপাহত 4ডাল ৰেণু চাৰিফালে থাকে খুবেই এটা আনকমন লাগে ফুলপাহৰ আৰু এইজোপা মোৰ হৈছে আন এজোপা হিবিস্কাছ আৰু এইজোপা যথেষ্ট পৰিমাণৰ ডাঙৰকৈ ফুলে আৰু ইয়াৰ কালাৰটো যিমান ডাঙৰ হৈ গৈ থাকে ফুলপাহ সিমানেই লাইট পিংক হৈ গৈ থাকে আৰু মোৰ খুবেই প্ৰিয় এই ৰংটো ইমান মৰম লাগে চাওক আৰু আন এজোপা মোৰ হৈছে হিবিস্কাছ এইজোপা আৰু খুব ধুনীয়াকৈ এইজোপা পঞ্চমুখী জবা নে কি বুলি কয় নেকি মই ভালকৈ ক'ব নোৱাৰিম সৰুকৈ বহুত ফুলে আগটোত ভাল লাগে দেখিবলৈ আৰু নতুনকৈ ৰোৱা হয় কলি যথেষ্ট পৰিমাণৰ আহিছে আৰু আন এজোপা হৈছে ৰেড কালাৰ হয় এইজোপা হৈছে খুব ডাঙৰ ফুলে ৰেড কালাৰ আৰু এতিয়া বৰ্তমান কলি আহিছেহে ফুলি শেষ হৈ গ'ল ভিডিঅ'টো মই এতিয়াই কলিখিনিহে দেখুওৱা হ'ল আপোনালোকক ডাঙৰকৈ ফুলিব কেতিয়াবা হয়তো মই আপোনালোকক দেখাম আৰু ফটো থাকিলে মই লাষ্টত আপোনালোকক এড কৰি দিম চাব পাৰিব আৰু এইজোপা হিবিস্কাছ হোৱাইট কালাৰ
এগাল এগাল ফুলে কিন্তু বৰ্তমান কলি আহি আছে এইবোৰ ফুলি শেষ হৈ গ'ল এবাৰ কিন্তু ভিডিঅ' কৰিব নোৱাৰিলোঁ মই তেতিয়া যথেষ্ট কলি আহি আছে ফুলি আছে আৰু চবতকৈ মৰম লগা কিউট হিবিস্কাছজোপা মোৰ এইজোপা পাহিটো ইমানেই সৰু আৰু খুব মৰম লাগে মোৰ কণমানি হিবিস্কাছ মোৰ বাগিচাৰ এইজোপা ওখ হৈ গৈছে কাটিং কৰা নাই মই টাইম পোৱা নাই কাটিং কৰিলে একেবাৰে তলতে ধুনীয়াকৈ ফুলিব আৰু মোৰ তগৰ ফুলজোপা এতিয়াই সাৰ পাইছে বিহু গৈ কৰবা পালেগে নাচনী খোপাত মাৰিম বুলি ৰৈ থাকিলে আৰু নহ'ব আৰু এইজোপালৈ ৰৈ থাকিলে বৰতগৰ হয় কিন্তু ফুলিছে এতিয়া চাওঁ চবৰে ফুলি শেষ হৈ গ'ল চাগে আৰু মোৰ বৰতগৰজোপা এতিয়াই সাৰ পাইছে এয়া কলি যথেষ্ট আহিছে দেৰিকৈ ফুলে কাৰণে মানে আমনি লাগি যায় ৰৈ ৰৈ ইয়াৰ কাৰণে আৰু এপাহ হিবিস্কাছ হৈছে এইজোপা মোৰ একেবাৰে নতুন হয় আৰু খুব ধুনীয়াকৈ ফুলিছে কলিবোৰ আহিছে আৰু ৰংটো চাওক ন কি ধুনীয়া বৰষুণৰ টোপাল পৰি আৰু সৌন্দৰ্য মানে বহুত বেছি মানে সৌন্দৰ্য বঢ়াই তুলিছে বৰষুণৰ টোপালটোৱে চাওক না ইমান ধুনীয়া আজি কালেকশ্যনৰ ভিতৰতে মোৰ হিবিস্কাছৰ কালেকশ্যনৰ ভিতৰত ইমানখিনিয়ে আছিলে আপোনালোকে ভাল যদি পাইছে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব মোৰ ফুলখিনিক মৰম দিব যথেষ্ট কষ্ট কৰোঁ মই ফুলখিনিৰ কাৰণে আৰু আপোনালোকে কাৰোবাক যদি এই ফুলখিনিৰ কালেকশ্যন লাগে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰিব মই নিশ্চয় দিবলৈ চেষ্টা কৰিম যদি লাগে আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আকৌ আহিম নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আজিলৈ আহোঁ ধন্যবাদ